নেকি? মাহঁতে তহঁতক সেই মৰম কৰি কৰি মূৰৰ ওপৰত তুলাইছে। যা ইয়াৰ পৰা। হ'ব বাইদেউ, মই আৰু এনেকুৱা ভুল নকৰো, মোক ক্ষমা কৰি দিয়ক। এইবোৰৰ পৰা মানে কিবা এটা কৰাৰো শান্তি নাই। যাওঁ অকণমান ঘৰৰ পৰা ওলাই যাওঁ, নহ'লে মাথা গৰম হৈয়ে যাব। ঠাই মুচোতেও মোৰ ভৰিত আহি সোপাকানিখন লগাই দিছেহি। ঐ শুনহঁতচোন, কালিলৈ যে আমি পিকনিকলৈ যোৱাৰ কথা ভাবিছো। আমি নদীৰ পাৰলৈকে যাম বুলি ভাবিছো। বৰপুখুৰী পাৰত ইমান এটা ভাল নহ'ব, সেইকণ জেগা বহুত ভাল হয়। মই আগতে এবাৰ মামাহঁতৰ লগত ফুৰিবলৈ গৈছিলো। আমি তালৈকে যাম দে। আৰু কিন্তু কাইলৈ আমি মানে পিকনিকত খাম বৰষাহঁতৰ ঘৰত জুহালত পুৰা মাংস আৰু ভাত। দেই বৰষা, তই আনিবি কিন্তু, আমাৰ ঘৰত আকৌ জুহালেই নাই। সেইবোৰ বস্তুৱে মই খাই ভাল পাওঁ। হ'ব বাৰু ৰিয়া, মই লৈ আনিম দে, তই চিন্তা কৰিব নালাগে। পিংকি, তই পিছে খাবি নে নাখাৱ জুহালত বনোৱা মাংস? পুৰা মাংস বহুত মজা হয়। আমাৰ মায়ে কি টেষ্টিকে বনায়। মোক কি তহঁতৰ নিচিনাকে খাই নোপোৱা বুলি ভাবিছ নেকি? আৰু ৰিয়া, তয়ো যে আৰু এই বৰষাহঁতৰ ঘৰৰ বস্তু খাব পাৰো আৰু। ইহঁতৰ ঘৰৰ বস্তু কোনে খায়? জুহালত পুৰা মাংস। অ' মাই গড, এইবোৰ যে মই একেবাৰে বেয়া পাওঁ। মই খাম পোলাও আৰু চিকেন বিৰিয়ানী। মোৰ কাৰণে মই নিজে লৈ আনিম। তহঁত দুজনীৰ কাৰণে বাৰু বৰষাই আহিব। দুইজনীৰ কাৰণে একেবাৰে। আজি কিন্তু আমি অহা পিকনিকৰ ঠাইখন বৰ ধুনীয়া। মই তহঁতক চিলেক্ট কৰি দিলো বুলিহে ইমান ধুনীয়াকৈ ফুৰিছো। খোৱাটো বাৰু পিছত হ'বই লাহে লাহে। বৰষাহঁতৰ ঘৰৰ জুহালৰ মাংসৰ টেষ্ট ল'বলৈ মোৰ আকৌ বৰকে মন গৈ আছে দেই। বাৰু বাৰু, তহঁতি এইখিনিতে ৰহ, মই ইফালে গাড়ীত উঠাই থৈছিলো নহয় টিফিন চিফিন চব লৈ আনিগে। জুহালত বনোৱা মাংস আনিছো, তাৰপিছত ভাত বাৰু চবেই নিজৰ নিজৰ আনিছে। তাৰপিছত লগতে আকৌ মাছ পুৰাও আনিছো দেই। চবেই খাবি মানে, ৰিয়াই খাবি নহয়, পিংকি বাৰু নাখায়। জুহালত বনোৱা বস্তুনো ক'ত খাবি। ময়ো যাওঁ পাই। মোৰ ধুনীয়া ধুনীয়া চিকেন পোলাও, তাৰপিছত বিৰিয়ানী, আকৌ পিজ্জাও আনিছো নহয় এপিচ। লৈ আনোগৈ পাই, ভালদৰে খাব লাগিব আজি পিকনিকটোত আৰু। মই মোৰ টিফিনটো ঘৰতে এৰি থৈ আহিলো। আজি কিমান ফুৰা চখতে চব মই পাহৰি পেলালো। মই এতিয়া কি কৰিম? বৰষা মোক ক্ষমা কৰিলে, লগতে ইয়াত থৈ মোক ক্ষমা কৰি। বাৰু পিংকি, আমি বাৰু তোক যেনিবা ক্ষমা কৰি দিলোৱেই, কিন্তু তইতো বৰষাহঁতৰ জুহালত বনোৱা পুৰা মাংস নাখাৱ, পুৰা মাছ নাখাৱ, জুহালত বনোৱা ভাতটো নাখাৱ, তই পোলাওহে খাবি। ক'ৰ পৰা এতিয়া পোলাও আনিবি? যা ঘৰলৈ যা, আকৌ লৈ আনগৈ। পেটৰ ভোকতে তই এনেদৰে থাকিব লাগিব। ঐ সোনকালে আন বৰষা, টিফিনটো খাওঁ আৰু। কিয় নাখাবা আকৌ? পিংকিয়েও খাব। তই তেনেকৈ নকবিচোন ৰিয়া। হ'ব দে পিংকি, তোক মই ক্ষমা কৰি দিলো। ইয়াৰ পৰা আমি এইটোকে শিক্ষা ল'ব পাৰো যে অহংকাৰৰ পতন হয়। ধন্যবাদ।